खुलुमबाय आं गुथां नार्जारी दिनै आं नोंथांमोनखौ आंनि सानसेयारि रादाब चेनेलाव बयखौबो बरायनाय जाबाय। অৰুণাচলত শিশু বিক্ৰী কৰিবলৈ আহি গহপুৰত আটক 4জন। অৰুণাচলত 10 বছৰীয়া কন্যা শিশু বিক্ৰী কৰিবলৈ আহোঁতে গহপুৰ নগৰৰ মাজমজিয়াতে আটক 4জন ব্যক্তি। বিশ্বনাথ জিলাৰ তিনিখুটিৰ পৰা আনিছিল 10 বছৰীয়া কন্যা শিশুটি। তিনিখুটিৰ ৰাজু দৰ্জী নামৰ ব্যক্তিজনে শিশুগৰাকীৰ পিতৃক বিভিন্ন প্ৰলোভন দি অৰুণাচলত বিক্ৰী কৰিবলৈ আনিছিল কন্যা শিশুগৰাকীক। উল্লেখ্য যে গহপুৰ নগৰৰ মাজমজিয়াত অৰুণাচলৰ পৰা এখন স্কৰপিঅ বাহনেৰে ক্ৰমে টাটুম লাম্পু, জেডাং থাপা আৰু এগৰাকী গালুম গুমছাৰ নামৰ মহিলা গহপুৰত ৰৈ থকাৰ পিছতেই দুয়োপক্ষই একেলগে ধনৰ লেনদেন কৰি থাকোঁতেই চকুত পৰে অনুসূচিত জাতি ছাত্ৰ সন্থা আটছাৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় ৰাইজৰ। ততাতৈয়াকৈ গহপুৰ আৰক্ষীক খবৰ দিয়াত অৰুণাচলৰ 3গৰাকী ব্যক্তিৰ লগতে মধ্যস্থতাকাৰী ৰাজু দৰ্জী আৰু শিশুটিৰ পিতৃক আটক কৰি সোধপোছ কৰে। মানুহ 3জন আহিলে, আহি পেলাই এজনী সৰু ছোৱালীৰ লগতে লৈ আহিছে। অহাৰ পিছত গহপুৰত আপোনাৰ ইফাল সিফাল কৰি ঘূৰি আছে। তেনেকুৱাতে আপোনাৰ স্কৰপিঅ এখন গাড়ী আহিছে অৰুণাচলৰ এয়াৰ ষ্টেচন। তেখেতলোকে আহিছে, আহি পেলাই গাড়ীত প্ৰথম ছোৱালীজনী ভৰাইছে, তাৰপিছত এজন ব্যক্তিক পইচা দিছে। তেনেকুৱাতে আমি দেখিলোঁ, দেখি পেলাই আপোনাৰ লগে লগে তেখেতলোকক ধৰিলোগৈ। ধৰি পেলাই কৈছোঁ এজনী ছোৱালী ক'ত নিব আহিছে আপোনালোকে। তেনেকৈ কোৱাত আমাক প্ৰথমতে দম দিছে তেখেতলোকে। দম দিয়া অৱস্থাত আমি আৰু মানুহ গোট খালোঁ। গোট খাই আপোনাৰ থানালৈ ফোন কৰিলোঁ। থানালৈ ফোন কৰা অৱস্থাত আপোনাৰ মানুহ গোট খোৱা দেখি চবেই আপোনাৰ ধৰি মেলি থানাত দি চঞ্জাই দিছোঁ। লোকেল পাব্লিক কিছুমানে আমাক টেলিফোন ইনফৰ্ম কৰিলে যে গহপুৰৰ টাউনত ট্ৰেফিক পইণ্টৰ ওচৰত এগৰাকী সৰু ছোৱালী প্ৰায় 10 বছৰীয়া এটা শিশু কন্যা তেওঁৰ পিতাকে তেওঁৰ দেউতাকে এটা অৰুণাচলী কাপোলৰ ওচৰত বেচিবলৈ ওলাইছে আৰু সেই অনুসৰি আমাৰ গহপুৰ পুলিচ ষ্টেচনৰ টিম গ'ল আৰু এই সৰু ছোৱালীজনী তেওঁৰ দেউতাক আৰু দেউতাকে যোনজন মানুহৰ সহযোগত ছোৱালীজনীক বেচিবলৈ ওলাইছিল বুলি আমি খবৰ পাইছোঁ আৰু অৰুণাচলৰ যোনটো কাপল হাজবেণ্ড ৱাইফ তেওঁলোক সকলোকে গহপুৰ পুলিচ ষ্টেচনত অনা হৈছে। তেওঁলোকৰ ওপৰতে FIR দিবলৈ ওলাইছে আৰু এই FIR ওপৰতে আমাৰ যিখিনি পৰৱৰ্তী লিগেল তদন্তৰ পিছতহে ফাদিল হ'ব চাঞ্চল্যকৰ তথ্য। গহপুৰৰ পৰা অৰবিন্দ নেৱাৰ ৰিপৰ্ট।